আহোমসকলে অকল অসমখনকে ৰক্ষা কৰা নাছিলে আহোমসকলে আমাৰ চুবুৰীয়া ৰাজ্য মণিপুৰকো এসময়ত শত্ৰুৰ পৰা ৰক্ষা কৰিছিলে তাৰ চিনস্বৰূপে আজিও আমাৰ শিৱসাগৰত দুখনকৈ মণিপুৰী গাঁও আছে আহোমসকলে মণিপুৰক কৰা সহায়ৰ এটা ধুনীয়া কাহিনী আছে সেই কাহিনীটো কম আগতে আমি গাঁওখনৰ বিষয়ে অলপ জানি লওঁ গাঁওখন এতিয়া বৰ্তমান কেনেকুৱা আছে কি পৰিস্থিতিত আছে তাৰ বিষয়ে জানি লওঁ তাৰ পিছত এই ধুনীয়া কাহিনীটো কম যে আহোমসকলে কেনেকৈ মণিপুৰ ৰাজ্যক সহায় কৰিছিলে এটা সেক্ৰেটাৰী হয় না হয় এইখন আছে হাঁচৰা ওচৰত থকা মণিপুৰী গাঁওখনৰ এওঁ হৈছে সেক্ৰেটাৰী আপোনালোকৰ ইয়াত থকা আৰু কিমান বছৰ হ'ল এতিয়া মোৰ ককাৰ নম্বৰ আমি আছোঁ মোৰ দেউতাই ইয়াত চাকৰি কৰিলে চাকৰি কৰি আজি তেওঁ পয়াত হৈ গ'ল মোৰ মা পয়াত হৈ গ'ল এতিয়া ময়ো এটা মই বহুত দিন চাকৰি কৰিলোঁ চাকৰি মানে আমাৰ কিবা দেই চাকৰি কোম্পানী চাকৰি এতিয়া মই জাষ্ট কিবা এটা কৰি আছোঁ আৰু আপোনালোকৰ ভাষাটো মানে এনে অফিচিয়েলিটো অসমীয়া ব্যৱহাৰ কৰে ঘৰুৱাভাৱে মণিপুৰী কিবা মানে ভাষা ব্যৱহাৰ কৰে নেকি নিশ্চয় ঘৰুৱাভাৱে আমিতো কমপ্লিটলি ব্যৱহাৰ কৰোঁ বিয়া বাৰুৰ ক্ষেত্ৰত কিবা অসুবিধা হয় নেকি যে আপোনালোকৰ দুখনহে গাঁও আছে মই জনামতে শিৱসাগৰত এতিয়া বিয়া বাৰু মানে জনসংখ্যা বিশেষ কম আমাৰ এটা কথা আমি মণিপুৰৰ বিয়া পাতিছোঁ হোজাইৰ পৰা পাতিছোঁ হোজাইতো বহুত কাছাৰ আছে তাতো বৃহৎ গাঁও আছে মণিপুৰী গাঁও তাৰ মাজতো আপোনাৰ মানে কি হ'ল আমাৰ গোটেই মানুহখিনি আছে মণিপুৰী মানুহ আছে তাৰ পৰা তেওঁলোককো আমাৰ ছোৱালী নিছে আমাৰ এই পৰাও নিছে মানে আপোনালোকৰ এতিয়া মণিপুৰৰ লগত কিবা পৰিয়াল সম্পৰ্ক আছেনে আছে নিশ্চয় আছে আপোনালোক মণিপুৰলৈ এতিয়াও যাওঁ এতিয়া পৰিয়াল আছে নিশ্চয় আছে আমি কিন্তু বহুত বিৰতি মাজত যাওঁ মানে কি হ'ল অলৰেডি কি বোলে সঁচা কথা ক'বলৈ আমি বহুত এৰাধাৰ মাজত আছোঁ আমিতো অসমীয়া হৈ গ'লোঁ হয় এতিয়া চেহেৰাত আপুনি ক'বও নোৱাৰে যে অসমীয়া নহয় মানে মণিপুৰী বুলি চব অসমীয়া এতিয়া বৰ্তমান চব একেলগে আমি অসমীয়াই আছোঁ কিন্তু চেহেৰাত আপুনি ধৰিব নোৱাৰে যে কোন হয় শিৱসাগৰত মুঠ দুখনকৈ মণিপুৰী গাঁও আছে এখনটো আপোনাৰ শিমলুগুৰিত আছে আৰু এখন আছে হাঁচৰাত যিখনত বৰ্তমান মই গৈ আহিলোঁ আৰু আজি অলপ চৰ্দি হৈ আছে বাবে কথা কোৱাত অকণমান অসুবিধা হৈছে তথাপিও ভিডিঅ'টোতো কমপ্লিট কৰিবই লাগিব আৰু এতিয়া যাওঁ বোলো সেই কাহিনীটোৰ মাজলৈ যেতিয়া আহোমসকলে মণিপুৰ দৰে ৰাজ্যক শত্ৰুৰ পৰা ৰক্ষা কৰিছিলে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত ব্ৰহ্মদেশৰ মানসকলে মণিপুৰ ৰাজ্য আক্ৰমণ কৰি মণিপুৰৰ ৰজা জয়সিংহক খেদি মণিপুৰৰ একাংশ ঠাই অধিকাৰ কৰে তেতিয়া ৰজা জয়সিংহই আহোম ৰজাৰ ওচৰত সহায় বিচাৰি আহে তেতিয়া খঙীয়া ফুকনৰ নেতৃত্বত স্বৰ্গদেৱে 10,000 এটা সেনা দল মণিপুৰলৈ পঠায় আৰু আহোম সেনা অহা কথা গম পাই মান সেনাই মণিপুৰ ত্যাগ কৰে আৰু মানে পাতি থৈ যোৱা ৰজা কেলেম্বাকক হত্যা কৰি আকৌ মণিপুৰ উদ্ধাৰ কৰে আহোমসকলে কৰা এই সহায়ৰ বাবে মণিপুৰৰ ৰজাই চিনস্বৰূপে তেওঁ নিজ কন্যা কুৰংগ নয়নীক ৰাজেশ্বৰ সিংহলৈ বিয়া দিয়ে আৰু কুৰংগ নয়নীৰ লগতে তেওঁ পৰিয়ালৰ বহু লোক অসমলৈ আহিছিল আৰু ইয়াতে থাকি গৈছিল আজিৰ এই ভিডিঅ'টো ইমানলৈকে আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে শ্বেয়াৰ এটা কৰি দিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ জয় আই অসম